तो कैसे हैं आप लोग। आज का वीडियो शुरू करने से पहले आप लोगों को बता देता हूं कि आज का जो वीडियो होने वाला है वो धार्मिकदार होने वाला है, पूरा दासू होने वाला है। तो आज का वीडियो आप लोग देखिए और आज का वीडियो शुरू करते हैं बिना किसी नुनुगुटी के। तो चलो वीडियो स्टार्ट करते हैं और चैनल का इंट्रो लगा लेते हैं। तो आज का वीडियो शुरू करते हैं। ভাল নাপাই যদি ক'ব লাগে না, ভাল নাপাওঁ বুলি আমি কিয় জ্বলে থাকে জহৰীৰ পৰা ৰেন্দি কোনটোৱে এজনীক জহৰী আৰু ৰেন্দি মানে সেনেকুৱা ধৰণকে জ্বলাই আছো। এই ভাই ভালদৰে কৈ দে নহয়, এজনীক এনেকৈ তেনেকৈ কিয় জ্বলাই আছো। ক'ৰবাত জ্বলাই পেলাই ফাঁচি লাগিব আকৌ মৰি থাকিব, চাই ল'বি আকৌ তোকে বদনাম কৰি মাৰিব দেই। এনেকুৱা ধৰণকে জ্বলাই নাথাকিবি। মৰম ভাল পোৱা তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে জহৰী ৰেন্দি। আবে এইটোক কোনোবাই গুলিয়াই দিয়ে। এইটোক হাৰামখোৰটোক কি বোলে মাইকী লাগে, তাকে এইটো হাৰামখোৰটোক গুলিয়াই দিয়ে কোনোবাই। ৰাস্তাৰ মাজত মাইকী মানুহৰ আগত পৰি গৈ মোক মাইকী লাগে, মাইকী লাগে। जिस समय में तेरा बेटा ना हिलाने के टाइम है उस समय में माइकी লাগে বাল লাগে কৈ কৈ নাথাকিবি। নুনুগুটি ছিগি দিম নহ'লে, গম পাইছ? মনত ৰাখ। এনেকুৱা ধৰণৰ কাণ্ড কিয় কৰি থাকা। আমাৰ নিচিনা ৰোষ্টাৰবিলাকৰ আগত পৰি পেলাই তুমি ৰোষ্টিং হ'বা আৰু তুমি তাৰপিছতে ক'বা অমুক তমুক। এনেকুৱা ধৰণৰ কাণ্ডটো কৰিবা। পাদু বুলি পাদা নাযায়, পাদ আহি যায়। বেছি সময় ৰাখি থৈ জোৰকৈ পাতটো মাৰি দিলে পাদৰ লগত গু যায়। অনুভৱী তোমাৰ অঁ চুদুৰ ভাই, পাদৰ লগত গু যায়। কেতিয়াবা চাবি আকৌ পাদৰ লগত তেজু ওলাই আহিব। ঘণ্টা কথা ক'বলৈ আহিছে হাৰামখোৰ। এই ধৰণৰ মানে কি মক্কেলৰ মানে অভাৱ নাই আমাৰ ইয়াত। মানে কি পাদৰ লগত গু যায়, হাগাৰ লগত গু যায়, পাদাৰ লগত। এই বে খং উঠি আহিছে হাৰামি। ঠিক আছে ক'ব দিয়ক। তোমালোকে মোৰ ভাগ মই লৈ যামগৈ, ইমান কঠোৰ শাস্তি দিব নিদিওঁ। इस औरत को भगवान ने पकड़ लिया है तो वो कह रहा है कि मैं जाऊंगी, मुझे भगवान ने पकड़ लिया है, विष्णु बाबा ने पकड़ लिया है। तो আপোনালোকে যদি এইবোৰ অন্ধবিশ্বাসত আছে নহয় তেনেহ'লে এইবোৰ অন্ধবিশ্বাস হ'ব। আপোনালোকে দূৰত থাকক, কাৰণ এইবোৰ এটা দেখায়, কাৰণ সমাজত কিবা এটা কৰিবৰ কাৰণে। আপোনালোকেতো জানে এই মানুহজনী মানে একচুৱেলি কি কৈছিলে, ক'ভিড-19 ভেকচিন ল'ব আহিছিলে। তো ভেকচিন ল'ব আহোঁতে মানে ভেকচিন ল'বৰ কাৰণে বহুত ভয় খায়। আৰু মানুহজনী ভয় খোৱাৰ কাৰণে তাই এই বহি থকা জেগাতে মানে তাইক ভগৱানে ধৰিলে, ভগৱান বিষ্ণুৱে ধৰিলে। আৰু ভগৱান বিষ্ণুৱে ধৰাৰ পিছত তাই এনেকুৱা অৱস্থা হৈ গ'ল। আৰু তাই কৈ আছে তোমালোকক ভগৱান বিষ্ণুৱে শাস্তি দিব, আল দিব, বাল দিব, কেলা। এনেকুৱা ধৰণৰ কথা আছে নেকি হা? বিশ্বাস নকৰোঁ এইবোৰ কথাত। আপোনালোকে কয় নেকি? কমেণ্ট কৰক, এতিয়াই কমেণ্ট কৰক। আৰু যদি কম আপোনালোকে বিশ্বাস কৰে দিয়ক। শিল্পা শেট্টি নে জিছ তেৰা আছে ওৰ লক্ষী কয় আৰু পানী লাও কিবা লাও, অসমীয়াত কয় বাল লাও। সেইটোকে এনেকুৱা ধৰণকে পেয়াৰ কৰি আছে, যে এনেকৈ ধৰণৰ পেয়াৰ কৰি আছে। কোনোবাই মানে গমেই পাইছে হাজবেণ্ড ৱাইফ ফটো সেইটো। কিন্তু নুনুগুটিক সেনেকৈ মৰম কৰে। লক্ষী কি চব্জি এইটো ধৰণৰ মানে ভাল পোৱা মৰম চেনেহ দেখাইছে। বাইদেউ শিল্পা শেট্টি অকণ ভালদৰে হেৰি কৰিব। মানে কি ভাল নালাগে ন দেখিকে আপোনাক এনেকুৱা ধৰণৰ কৰি কাৰণে। অ' ভণ্টি বাইদেউ, আপুনি কি এইবিলাক কৰিছে? আপোনাৰ কি লাজ সন্মান নাই নেকি? এখনি কলিজাত দেনে ঠুনুকা ঠুনুকা ঠুনুকা, গম পাইছোঁ ন? আৰু কি ড্ৰেছ পিন্ধিছে, এই অসমীয়া সাজ মানে কি সংস্কৃতি মানে একেবাৰে দিনে দিনে নিম্ন তললৈ গৈ আছে। আপোনালোকে চাওকচোন কেনেকুৱা ধৰণৰ কি কৰিছে। আৰু কেমেৰাৰ সন্মুখত এই আপোনাৰ হাজবেণ্ড নাই নেকি? আপোনাৰ হাজবেণ্ডক এটা কথা ক'ব বিচাৰিছোঁ, আপুনি এনেকুৱা ধৰণৰ পাৰ্মিশ্যন দিছে। তো আপুনি নক'ব যে মোৰ মাইকী মই যি পি তাকে কৰোঁ। কিন্তু এইটো এটা অকণমান বেয়া প্ৰভাৱ পৰে ন। আপোনালোকে অকণমান চাব।
খৰিত বনোৱা খাদ্য বহুত ভাল লাগে ন, বহুত ভাল লাগে। আপোনালোকৰ চকু ক'ত গৈছে? बहुत तेज हो रही हो ना बेटे, लन को खड़ा मत करो। अभी जो देखने वाले हो और भी धमाकेदार होने वाला है, धांसू होने वाला है, तो देखते रहो। आप लोगों को लास्ट में दूध की चाय पिलाऊंगी। 99টা কুকুৰ ভুকে মোৰ পাছত তুমিও ভুকা 10টা হৈ যাব। रुको जरा सबर करो। 99টা কুকুৰ ভুকে মোৰ পাছত তুমিও ভুকা 10টা হৈ যাব। মাৰো মুঝে মাৰো 99টা কুকুৰে বোলে ইয়াৰ পিছত ভুকে, আৰু তাৰ লগত যদি এটা যোগ কৰি দিয়া যায় তেতিয়া বোলে 10টা হয়। এই হাৰামি অংকৰ মাষ্টৰ, অংক ধুনীয়াকৈ শিকিছা আৰু। এনেকুৱা ধৰণৰ মহা মক্কেলৰ মানে আমাৰ অসমত অভাৱ নাইকিয়া। 10ৰ পিছত কি হয় তাকে গম নাপায় বোলে 99 পিছত 5। आप लोगों को मैं बोला था ना कि लास्ट में दूध की चाय पिलाऊंगी, तो आप लोगों को पिला दिया है वो दूध की चाय। तो आप लोगों को एक बात कहना चाहता हूँ, अगर आप इस चैनल में नए हैं तो आप वो लाल वाला सब्सक्राइब बटन है ना, उसके साथ आप जो भी खेलिए, जो भी हिलाना चाहता है वो भी हिला लीजिए, लेकिन वो सब्सक्राइब हो जाना चाहिए। तो आज के लिए इतना ही, और अगली ভিডিঅ' में मिलते हैं। তেনেহ'লে আজিলৈ আহিছোঁ। আপোনালোকক নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পাম, আৰু আপোনালোকে ছাবস্ক্ৰাইব এইবিলাক কৰি দিবহে, তেতিয়াহে মই মটিভেট হ'ম ন, আপোনালোকক কেনেধৰণৰ ভিডিঅ' দিব পাৰিম। তেতিয়ালৈকে আজিলৈ আহিছোঁ। নমস্কাৰ, বাই বাই, মাদাৰ ইণ্ডিয়া।